तामुलपुर जिल्ला सिंनि गरेस्वर ओनसोलनि दिगपारा आरो भलाजार काकटिसुबा सेरनि सुक्लाय दैमानि बानायबाय थानाय माथावरिखौ आसामनि केबिनेट मन्त्रि पियुष हाजरिकाया नायगिदिंफैयो। मन्त्रि बिथाङा सुक्लाय दैमानि फारनैबो रुगुङाव जिअ' मेगा टिउबनि हेफाजाबै जोबोर गोख्रोङै बानायबाय थानाय माथावरिखौ नायगिदिंनायजों लोगोसे लुनाय हाबाया बेसेबां जौखोन्दो मावफुंजादों बेनि सायावबो मिथिनानै लायो। 10 मे रबिबारखालि सुक्लाय दैमानि लुनाय माथावरि नायगिदिंनाय बे हाबाफारियाव केबिनेट मन्त्रि बिथांजों लोगोसे जायगानि MCLA एबा बिटिसिनि मावफुं सोद्रोमा रनेन्द्र नार्जारी, तामुलपुर जिल्ला बिजेपिनि आफादगिरि भिक्टर दास, रातुल शर्मा आरो गोबां दैदेनगिरिफोरा बाहागो लायो। गुबुन फारसेथिं सुक्लाय दैमानि रुगुङाव बानायबाय थानाय माथावरि नायगिदिंनायनि उनाव केबिनेट मन्त्रि पियुष हाजरिका आरो बिटिसिनि EM रनेन्द्र नार्जारीया खौरां बिजोङाव ओरैबादि बुङो। তাৰপাছত এডভান্টেজ আছাম, ঝুমুৰ বিনন্দিনী, তাৰপাছত ইলেকশ্যন, বিহু, গতিকে বহুতখিনি কাম চলি আছে। প্ৰায় 250 কিলোমিটাৰ নতুন মথাউৰিৰ কাম গোটেই অসমত চলি আছে। আৰু সঁচাকৈ কৈছোঁ, মই আহিব পৰা নাছিলোঁ, এটা দুটা জেগাতে গৈছিলোঁ। আৰু ইলেকশ্যনৰ যেতিয়া হেৰি হয়, কোড অফ কণ্ডাক্টত এতিয়া যাবও নোৱাৰি, যদি BTCত কোড অফ কণ্ডাক্ট নাছিলে, কিন্তু মই কেম্পেইনিঙত ব্যস্ত থকাৰ কাৰণে আহিব নোৱাৰিছিলোঁ। আজি আহি অত্যন্ত ভাল লাগিল যে ইয়াতে তামুলপুৰ জিলাত এইবছৰ আমি 13 কিলোমিটাৰ মথাউৰি বনাইছোঁ। আৰু এইবাৰ খুব ভাল টেকন'লজি ব্যৱহাৰ কৰি আমি বনাইছোঁ। এই মথাউৰি হয়তো অনাগত 100 বছৰতো ভাগিব নোৱাৰিব। আমি আপোনালোকে চাগে দেখিছিলে বনাই থাকোঁতে, আমি ইয়াৰ তলত জিঅ' মেগা টিউব আছে। জিঅ' মেগা টিউব প্ৰায় 3.5 কিলোমিটাৰ দিয়া আছে। মানুহে কয় সেই জিঅ' মেগা টিউবটো উঠাবলৈ 2-3টা হাতীও নোৱাৰিব। গতিকে পানীয়ে সেই জিঅ' বেগ ভাঙি মেগা টিউব বেগ ভাঙি এতিয়াও হয়তো ব্ৰিজ কৰিব নোৱাৰে। আমি প্ৰত্যেকবাৰ আমি অসমৰ 250 কিলোমিটাৰ মথাউৰি এবাৰ তেনেকৈয়ে কৰিছোঁ। আমি যি নতুন মথাউৰি কৰিছোঁ অসমত, আমি এটা মাজত জিঅ' মেগা টিউব দিছোঁ, তাৰ ওপৰত মাটি দিছোঁ। জিঅ' মেগা টিউব মানে কেনেকুৱা, 25 মিটাৰ দীঘল এটা টিউব। তাত আমি মেচিনৰে পাম্প কৰি বালি ভৰাই দিওঁ। আৰু মোৰ বোধেৰে চাগে 10 ট্ৰাকমান বালি সোমায়। কিমান সোমায় এটা টিউবত? এটা টিউবত 10 ট্ৰাকমান বালি সোমায়। গতিকে হিউজ হয়। মোৰ এজন বন্ধু বিধায়কে কৈছে যে এইটোতো চুনামি আহিলেও উঠাই নিব নোৱাৰে। যে নতুন টেকন'লজিত আমি লৈছোঁ। গতিকে ভাবিছোঁ যে ভৱিষ্যতে এই টেকন'লজিৰে অসমৰ বানপানী একেবাৰে নাইকিয়া কৰিব পাৰিম। অসমৰ য'ত পুৰণা মাথাউৰি, তাৰ প্ৰত্যেকটো পুৰণা মাথাউৰিৰ কাষে কাষে যদি আমি এটা মেগা টিউব দি এনেকৈ মাটি আৰু ফিল আপ কৰি দিব পাৰোঁ, ষ্ট্ৰেংথেনিং কৰিব পাৰোঁ, যিটো আমি আমাৰ বজালিত কৰিছোঁ, পহুমৰা নদীত কৰিছোঁ। পহুমৰা নদীৰ পুৰণা মথাউৰিত আমি প্ৰায় 15 কিলোমিটাৰ দুইফালে আমি জিঅ' মেগা টিউব দিছোঁ। যোৱাবাৰ সেইকাৰণে নাভাঙিলে। পহুমৰা আমাৰ যিখন নদী, তাৰ মথাউৰিখিনি খুব বেছি ভালনাৰেবল আছিলে, যোৱাবাৰ নাভাঙিলে। আমি এইবিলাক কৰাৰ কাৰণে হোৱা নাই। গতিকে আমাৰ তামোলপুৰতো যথেষ্ট কাম কৰিছোঁ। এইবাৰহে 13 কিলোমিটাৰ। যোৱা 4 বছৰত মোটামুটি মোৰ হিচাপততো 50 কিলোমিটাৰমান কৰিছোঁ। যোৱা 4 বছৰত তামোলপুৰত আমি প্ৰায় 50 কিলোমিটাৰ মথাউৰি বনাইছোঁ, আপোনালোকে জানেই। এটা কথা মই সদায় কিন্তু ক'ম যে এইখিনি আমি SOPDৰ টকা আনিছোঁ BTCলৈকে, নিয়মমতে আনিব নালাগে। কাৰণ যিহেতু BTCয়ে এক্সট্ৰাকৈ টকা পায়, গতিকে SOPDৰ টকা বা এইখিনি নন 6 চিডিউল এৰিয়াৰ টকা, 6 চিডিউল এৰিয়াৰ টকাটো ডাইৰেক্ট গুচি যায় 6 চিডিউললৈ। মই এইখিনি যিখিনি কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত বা তেখেতৰ আগ্ৰহত, নন BTCৰ এৰিয়াৰ টকা আনি BTC এৰিয়াত কৰিছোঁ। নন 6 চিডিউল এৰিয়াৰ টকা আনি 6 চিডিউল এৰিয়াত কৰিছোঁ। প্ৰায় 500 কোটি টকা যোৱা 4 বছৰত আমি BTCত খৰচ কৰিছোঁ। আৰু প্ৰায় 100-150 কোটি টকা আমি খৰচ, 150 কোটি হ'ব, অতি কমেও 150 কোটি হ'ব আমি কাৰ্বি আংলঙত খৰচ কৰিছোঁ। আকৌ কৈছোঁ এইখিনি কিন্তু নন 6 চিডিউলৰ টকা। কিন্তু আমাৰ কাৰণে 6 চিডিউল নন 6 চিডিউল ডিফাৰেঞ্চেছ আমি নাভাবোঁ, আমি অসম বুলি ভাবোঁ। কাৰণ মই সদায় কওঁ, শুক্লাই নদীত যদি বানপানী হয়, ইয়াত যদি ব্ৰিজ হয়, কোনোবাই সাংবাদিকক সুধিলে মই ক'ম নেকি প্ৰমোদ বড়োৱে চাব? মইতো ক'ব নোৱাৰোঁ। গতিকে সেইকাৰণে এইখিনি কৰিছোঁ আৰু কৰিবলৈকে আশা ৰাখিছোঁ। মোৰ সমষ্টিত আজি অসমৰ মন্ত্ৰী, জলসম্পদ বিভাগৰ মন্ত্ৰী, জনপ্ৰিয় নেতা পিয়ুষ হাজৰিকা ডাঙৰীয়াই আমাৰ মথাউৰিবিলাক যিবিলাক মানে আমাৰ বানপানীত হেৰিত হৈছিলে, আমাৰ শুক্লা নদীৰ পাৰত মোৰ সমষ্টিত 13.5 কিলোমিটাৰ 14 কিলোমিটাৰ মথাউৰি এতিয়া বনোৱা হৈছে। 90% কিছুমান হৈছে। তো
এই মথৰিটো আমাৰ অসমৰ মন্ত্ৰী পীযুষ হাজৰিকা পৰিদৰ্শন কৰিছে। এতিয়া এই মথৰিটো হ'ল বনমোজা কাকতিচুবাত। ইয়াত অলপ আগতে উপস্থিত তেখেতে হৈ কিছুমান পৰিদৰ্শন কৰি কিছুমান কাম কৰিব লগা থাকি যোৱা কামবিলাক নিৰ্দেশ কৰি গ'ল আমাৰ ইঞ্জিনিয়াৰ ডাঙৰীয়াক, ঠিকাদাৰক কৰি গৈছে। এতিয়াৰ কাৰণে মই ধন্যবাদ দিছোঁ। আৰু এই অঞ্চলৰ ৰাইজে এই মথৰিৰ কাৰণে বহুত বছৰৰ পৰা সমস্যা আছিল। এই সমস্যা এতিয়াৰ সমস্যা নহয়। তো গণতন্ত্ৰ দেশত ৰাইজে ৰজা, ৰাইজে মালিক, ৰাইজে প্ৰতিনিধি বনায়, আমাক MCLA বনাইছে, MLA মন্ত্ৰী ৰাইজে বনায় গণতন্ত্ৰ দেশত। তো পীযুষ দাই আমাৰ এই সমস্যা সমাধান কৰি দিয়াৰ কাৰণে এজন প্ৰতিনিধি হিচাপে মই সুখী হৈছোঁ। আমাৰ এই অঞ্চলৰ ৰাইজে বহুত দুখত আছিলে। খেতি কৰিতে, খেতি কৰাৰ পাছত এই খেতি পাব না নাই কোনো গেৰেণ্টি নাই। ৰাতি টোপনি মাৰে, বাৰিষা সময়ত কেতিয়াও ঘৰৰ ওপৰতে পানী গুচি যাব, কোনো গেৰেণ্টি নাই। তো এনেকুৱা মানে বহুত দুখত আছিলে। এই দুখৰ পৰা মুক্ত কৰিলে এজন ব্যক্তি আমাৰ অসমৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰ। ইয়াৰ কাৰণে এই বনমোজা কাকতিচুবা অঞ্চলৰ ৰাইজৰ কাৰণে পীযুষ হাজৰিকা ডাঙৰক মই ধন্যবাদ দিছোঁ। আৰু এনেকুৱা সমস্যা মোৰ সমষ্টিত 13.5 কিলোমিটাৰ 14 কিলোমিটাৰ এনেকুৱা হৈছে। এইটো আমাৰ নাটকুছি, খৈৰাবাৰী, নাটকুছি, বড়োচুবা আৰু দিকপাৰ, ঘটিচুবাত এতিয়া কাম চলি আছে। আৰু মাডালবাৰী দিকে 10 কিলোমিটাৰ টকাৰ এটা কাম চলি আছে। 90% এটা কমপ্লিট হ'ল। প্ৰায় সমস্যা আগত আছিলে, এই সমস্যাখিনি সমাধান হৈ আছে। তো এতিয়া আৰু সমস্যা আছে। এই সমস্যাখিনি মই পীযুষ দাক ডাঙৰ মোৰ 3টা সমস্যা আছে। পীযুষ দাক মই কৈছোঁ, ৰাইজেও তেখেতক অনুৰোধ ৰাখিছে আৰু ময়ো অনুৰোধ ৰাখিছোঁ ৰাইজৰ হৈ মানে ৰাইজৰ সমস্যাখিনি সমাধান কৰি দিয়াৰ কাৰণে। আৰু পীযুষ দাই কথা দিছে, মোক কথা দিছে যে ৰাইজৰ সমস্যাখিনি মই সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম। এইখিনি কথা পাই মই নিজে সুখী হৈছোঁ। আৰু আমাৰ এই অঞ্চলৰ ৰাইজেও সুখী। আমাৰ এই শুক্লা নদীৰ পাৰত থকা আমাৰ অঞ্চলৰ ৰাইজে বহুত সুখী। আৰু সেই সুখী আগত নাছিলে, কিন্তু বহুত দুখত আছিলে। এই দুখৰ পৰা সুখত অনাৰ কাৰণে যিখিনি দায়িত্ব লৈ কাম কৰিব পালোঁ, আৰু পীযুষ দাই যিখিনি আমাৰ এই অঞ্চলৰ ৰাইজক সকাহ দিলে, তো অসমৰ ৰাইজৰ হৈ, আমাৰ বিটিআৰ অঞ্চলৰ ৰাইজৰ, আমাৰ শুক্লাই চেৰপাং ৰাইজৰ হৈ মই পীযুষ দাক মই ধন্যবাদ দিছোঁ। তেখেতৰ ৰাজনীতিক যাতে জীৱনত আৰু আগবাঢ়ক আৰু সুস্বাস্থ্য তেখেতৰ পৰিয়ালৰ কামনা কৰিছোঁ। ধন্যবাদ।